নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল প্ৰথমতে সকলোকে মোৰ ইউটিউব চেনেল ববিএছ ব্লগলৈ স্বাগতম জনাইছোঁ আমাৰ চৰাইবাহী মহাবিদ্যালয় ছাত্ৰ সন্থাৰ ছাত্ৰ একতা সভাৰ লগতে আমাৰ বিনামূলীয়া আজি চিকিৎসাৰ প্ৰদান কৰিছে সকলো আহিব আৰু চাওকচোন কি হয় কেনে ধৰণে কৰে গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম এনেকুৱা ধৰণৰ কিছুমান লক্ষণ পাই আহিছে এই লক্ষণবিলাক প্ৰকাশ কৰা ডাক্তৰৰ ওচৰত যোৱাই আছে উঠিবলৈ মন যোৱা নাই টোপনিটোৱে দেখোন পূৰ নহয় ইত্যাদি ইত্যাদি কথা এইবিলাক হ'ল শাৰীৰিক আৰু মানসিক দুটা চাপৰ ফলত তেনেকুৱা এটা ঘটনা আমাৰ ঘটি থাকে কৰ্মব্যস্ততাৰ মাজতে পেট পূজাৰ কাৰণে কিনো খাম আমি তাকে ভাবি আছোঁ আৰু চিমছ হস্পিটেল নগাঁৱত গোটেইকেইজন স্বত্বাধিকাৰ আহিছে ডক্টৰসকল ইমান ধুনীয়াকৈ তেওঁলোকে মটিভেশ্যন দিছে আৰু তেওঁলোকৰ চিকিৎসা খুব ভাল কোনসকলে চৰাইবাহীত দেখাইছে মোৰ কমেণ্ট বক্সত এটা কমেণ্ট কৰিবচোন চৰাইবাহী মহাবিদ্যালয় আঞ্চলিক ছাত্ৰ সন্থা লগতে চৰাইবাহী মহাবিদ্যালয় ছাত্ৰ একতা সভা লগতে দীপুলদাৰ বহুতো অৰিহণা আছে সঁচাকৈ মানুহক এনেকুৱা এখন সভা প্ৰয়োজন যিয়ে মটিভেশ্যন দিয়ে সঁচাকৈ ইয়াত আমি উপস্থিত থাকিব পাই বহুত সুখী হৈছোঁ নিজে গম পাইছোঁ কেনেকুৱা ধৰণৰ ভাৱ মানসিক শাৰীৰিক সকলো বিষয়তে তেওঁলোকে ইমান সুন্দৰকৈ বুজাই দিলে তেওঁলোকক অশেষ ধন্যবাদ